ছাবস্ক্ৰাইব কৰক স্মৃতি অসম চেনেলটি আৰু কাষতে থকা ঘণ্টা বটনটো লাহেকৈ টিপি দিয়ক। তেতিয়া আপোনালোকে সকলোবোৰ ভিডিঅ'ৰে ন'টিফিকেশ্যন সকলোতকৈ আগতে লাভ কৰিব। ধন্যবাদ। মুনু 9টা বাজিল হ'লনে? ব'লা আহা। চলিক স্কুলত থব জানে তই কিন্তু মোৰ লগত কামটো ভাল কৰা নাই দেই। তোৰ কাৰণে মোৰ বহুত লোকচান হৈছে। ভাই মোৰ নিজৰ লছ কৰি মই তোৰ লাভ কৰিব যাম নেকি? সেইবুলি তোৰ লাভ চাই কিনে মোৰ লোকচান কৰিবি সেইটো কথা হ'ল নেকি? তই যিটো কামৰ কাৰণে মোক কৰিব কৈছিলি মই সেইটো কামত তোক লাভ কৰি দিব নোৱাৰো নহয়। সেইটো মানুহৰ ক্ষতি হয় সেইটো কাম কৰিলে। হ'ব তই মই মোৰ অকাত দেখাই আছো ন। কৰিবি যি কৰা কৰিবি যা। Manis! Manis! Ay! Manis! বছ বহুত দিন হ'ল ইয়াত বৰ হৈ গৈছো। কোনো মক্কেলে বচা নাই আজিলৈকে। ভাসিব মোকে নিশ্চয় ভাসিব আৰু আমাৰ মানে অলপ চলি কম হৈ গৈছে। এতিয়া মোক উঠাই লৈ আহিবি বে দুই চাৰিজন নাহিবি লৈ আহিম মই বছ। বছ ৰহিতৰ ফোন। রোহিত মোকেল ফাঁসি গল। হেল্ল' বাবু ভাই সালাম আলাইকুম। ওয়ালাইকুম সালাম। কও তোর এটা সহায় লাগছিল বাবু ভাই। হয়ে যাব নিশ্চয় নিশ্চয় হয়ে যাব। কি নাম? এই যে হেমন্ত বিজনেছমেন তাৰ ছোৱালীজনী কিডনেপ কৰিব লাগিছিল। তাৰ কাৰণে মোৰ বহুত লোকচান হৈছে গম পাইছানে? তাৰ ছোৱালীজনী কিডনেপ কৰি তাৰ ছোৱালীজনীৰ বডিটো তাক উপহাৰ দিব লাগিছিল। হেমন্ত ছোৱালী 10 লাগিব 10 10 বছ কথা নাই, তোৰ লগত মই যাই ফেচ টু ফেচ কথা পাতিম। 10 নহয় তোক মই 15 দি দিম। অ'কে রোহিত তই আমার আড্ডালৈ আহি যা, কাম হৈ যাব, তই টেনশনে ল'ব নালাগে। তই আহি যা। ঠিক আছে মই গৈ আছোঁ। তাকেইতো ভাই মই সেই ভাবি আছো 2 বছৰে হ'ল বিয়ে পাছ কৰিব। ঘৰত বেকাৰ বহি আছো, দেউতাও চলাব নোৱাৰা হৈছে ঘৰখন। এতিয়া কি কৰো? অৱস্থা দেউতাইনো আৰু ঘৰ কিমান চলব, মই চলাব লাগিব। তাকেইতো ভাই আমাৰ দৰে গৰীব ঘৰত চলি ক'ত চাকৰি পাম? পইচা দিব নোৱাৰিলেতো আজিকালি চাকৰি নাপায়। বছ এতিয়া মক্কেল দেখিছোঁ ৰ'ব। মই এই হেডফোনে অলপ চেষ্টা কৰিছোঁ মই লৈ যাম। বছ কি ভাই তহঁতে কিমান দেখোনে বহি আছা? কি হৈছে? কমে ভাই বহুত টেনশ্যন। তাকেইতো ভাই এতিয়া বিয়ে পাছ কৰিব 2 বছৰে হ'ল, কাম এটাও নাই, কিবা ঘৰত দেউতাও চলাবও নোৱাৰে। তাকে বহুত টেনশ্যন ভাবি বহি আছো ৰ। হৈছে তোৰ কাম আছে কৰিবি নেকি? কি বা কাম? মোৰ তাত কাম বহুত আছে কিন্তু ৰিক্স বহুত আছে ভাই। পইচা কিন্তু বহুত আছে, যিমান লাগে মালামাল আছে কিন্তু হ'ব দে ভাই, ৰিক্স কিন্তু বহুত আছে। যাম দে। তহঁতক মই আমাৰ গেঙৰ লগত ৰেডি আছোঁ, বল আমাৰ লগত। ও ভাই কোথায় আপনি? কিবা ভাল খবর লয়ে নিছে? আছে ভাই ইফালে আরম্ভ আই যা। বস গৈছো।
ও ভাই সালাম কর। বাবু ভাই সালাম। বাবু ভাই সালাম। কি নাম তহঁতৰ? রাজু। বস মই নয়ন। কি তহঁতে কি আমাৰ গেঙত কি জইন হবি? পাৰিবি নহয় এইটো চলাবা? পাৰিম বস। পাৰিম বস। তিনি কাটি দিব লাগিব কেলা। পাৰিম বস। আৰু এটা আছে মোৰ লগত আছে বহুত বস্তু আৰু এটা আছে এইটো পাৰিবি? পাৰিম বস। ভেজা উৰাই দিব লাগিব পাৰিবি? পাৰিম বস। অঁ বহুত টকাৰ অভাৱত আহিছো, পাৰিম বস। পইচা লাগে তহঁতক ন? কিমান লাগিব বে পইচা? মালা মাল হৈ যাবি তহঁতে আমাৰ লগত বস মজা। মালা মাল হৈ যাবি তহঁত টেনশন নলবি, পইচাৰ অভাৱ নাই ইয়াত। মালা মাল। এম্বু ইয়েস বস। ইহঁতক থোপৰা চেঞ্জ কৰি দে বে ওকে বস, হৈ যাব। ইমান ভদ্ৰ মানুহ আমাৰ ইয়াৰ গেমত নালাগে বে চেঞ্জ কৰি দে বে ইয়াত হ'ব বস। বল বে। যো। মালিচ দে বে কি চাই সবে মালিচ দে জোৰছে দে বস চাই লওক তাক মই বনাই লৈ আহিছো কেনে হৈছে। বঢ়িয়া বনাইছে বে লম্বু বহিলাচোন তই ওকে বস। ৰেম্বো ইয়েস বস। ৰুহিতে ফোন কৰিছিল যে ইয়েস বস। আমাৰ ইয়ালৈ আহি আছে হয় নেকি বস? হয় এটা সৰু কাম বে সৰু কাম কি কাম বস? কিডনাপ হয় নেকি? হৈ যাব বস। 10টো দিছিলো 15 দিছি বে এ মজা বস। 5 কভাৰ দে বাবাই রোহিত সালাম আলাইকুম ওয়ালাইকুম সালাম ভাই ভালো আছো আজ গাড়ি বলো ভাই ও ভাই ওনার মা লইলো রেম্বো বস বহুত ভিডিও চলছে। না বস 15 দেবো ভাই 15 আম হয়ে যাব মোর লগত হেমন্ত গাদ্দার করেছে না ও ভাই তার ছোৱালী পুরা খালাস করে দিছে চিন্তা করিব নালাগে ভাই কালি লৈ চার দেন পুলিশ বাবা নিশ্চয় মইটা কইরা ভাই নিশ্চয় ঠিক আছে আম হই ভাই ভালে মই লগ পাম আমি এতিয়া পার্টি করি না কি কবে বাবু ভাই 5 টাকা দিয়ে রাখছো কেবি খায়। রেম্বো ইয়েস বস। 5 টাকা দিছে বে 5 টাকা দিছে বে ও নো বাবু ভাগ 5 টাকা দিছা তই বাবু ভাই রাত 5 টাকা ইয়া নচলে বুঝিছা 5 টাকা নচলে ইয়াত রেম্বো ইয়েস বস। ইয়াত 5000 টাকা দেবে জি খাই লব ই মাল খা রজনী খা জি খা ইয়া কুটি দে রজনী দে কুটি দে কে হ'ব বস। নচলে আমার ইয়াত কম দামি বস্তু নচলে বে আজি আমি 10 কৰিছিলো না 15 আছে। দিদে 5000 দিদে দিলি ময়া লো লো ইয়াত কেপি নচলে সব চলিব সিগনেচার রজনী মাল বাকি আর দিস বস। এম্বো ইয়েস বস। প্লেন বনা ওকে বস, বনাম মই। রোহিতৰ কাম ফিনিশ কৰিব লাগিব হৈ যাব বস। প্লেন বনা ওকে বস। হেমন্ত ছোৱালীক কালি উঠাই আনি আল্লাহৰ ওচৰত পঠাব লাগিব ওকে বস, আপুনি নিশ্চিন্ত থাকক। বুজি পাইছ আইছো বস। পাইছ আইছো বস। রেডি? এম্বো ওকে বস। ৰেডি হ অহা কাইলৈ কি হ'ল আজি ইমান সোনকালে আহিছে আৰু আপুনি কিয় কান্দিছে নকয় কিয় কি হৈছে কি যি কৰা সোনকালে কৰা মাইনাক ঘৰলৈ উভতাই আনা পুলিচৰ লগত যোগাযোগ কৰি পুলিচক ফোন কৰিলে আমাৰ মহিলাক আৰু ঘূৰাই নাপায়। যা তুমি এইবাৰ যা।
চাবাছ মাই বয় Thank you, boss. তহঁতে মোৰ লগত এনেকৈ লাগি থাক তহঁতই চাবি কৰ পৰা কলৈ তোমাৰ লগত উঠাই নিয়ে অ'কে বছ হৈ যাব বছ তহঁতে মোৰ লগত বছ এতিয়া আমি ৰোহিতক ফোন কৰোঁ নেকি ৰোহিতক এটা ফোন লগা অ'কে বছ হেল্ল' ৰোহিত বছে কথা পাতিব হেল্ল' ৰোহিত তোৰ কাম হৈ গ'ল বাচ্ছা আমি উঠাই লৈ আহিছোঁ তই আমাৰ আড্ডালৈ আহি যাবি হা নিশ্চয় আহিবি হেল্ল' বিবেক অঁ হেমন্ত কচোন মই বহুত ডাঙৰ বিপদত পৰিছোঁ অঁ কি বিপদ আছিল ইয়াত এইটো ফোনত কোৱা কথা নহয় অ'। তই ঘৰতে আমাৰ ঘৰত মই তোক বুজাই দি আছোঁ আৰু ঠিক আছে গৈছোঁ ৰ কিমান সোনকালে মাতিলি যে এই কাম এটা আছিল বচন তই কৰিলোঁ অঁ ঠিক আছে বহুত ডাঙৰ বিপদত পৰিছোঁ কি বিপদ মানে কৈছোঁ বহি লচোন তইতো জানে মোৰ এজনীয়ে ছোৱালী সেইদিনা মই তাইক স্কুলত লৈ যাই থাকোঁতে কেইটামান গুণ্ডাই তাইক উঠাই লৈ গ'লো মোক মাৰি কিনে কোনখিনি ঠাই মোৰ চাচ পাব্লিক স্কুলখন যে আছে আমাৰ ৰঙীয়া তাৰ ওচৰতে তই সিহঁতক ভালকৈ দেখি থকাচোন নে ভালকৈ দেখিছোঁ কিন্তু চিনি পোৱা নাই চিনি পোৱা নাই তোৰ এনে কাৰোবাৰ ওপৰত সন্দেহ আছে নেকি মোৰতো তেনেকুৱা সন্দেহ নাই দুদিনমান আগতে মানে এজন এই ৰোহিত নামৰ এজন মোৰ তাৰ লগত লাগিছিল অলপমান অঁ তাৰ ওপৰত অলপ সন্দেহ হোৱাৰ দৰে হয় কিন্তু এইবিলাক কৰিব যেন মোৰ অলপমান সেই নাই মানে ৰোহিত মানে মই ধৰিব পৰা নাই ৰোহিত কোন হয় মানে ৰোহিত তই চিনি নাপাবি দেই এইটো মোৰে আগতে বিজনেছ পাৰ্টনাৰ আছিল মানে বিজনেছত কিবা এটা মানে কিবা এটা ডুপ্লিকেট কামত মানে মোক সহায় কৰিব ক'লে মই নকৰিলোঁ তাৰ ঘৰটো ক'ত তাৰ ঘৰ এইফালে চাংচাৰি ফালে হয় তাৰ ঘৰ ঠিক আছে তোৰ ছোৱালীজনীৰ ফটোটো মোক হোৱাটছআপ কৰি দিবি বাকী মই চাই ল'ম ঠিক আছে হ'ব দে হয় মোক এইখিনি উপকাৰ কৰি দিয়ে আৰু নহ'লে মোৰ আৰু কি তই টেনশ্যন ল'ব নালাগে তই মোক পইচাটো মই তোক এইটো দিমেই তই আনিছ কিয় অ' ভাই তই টেনশ্যন নলবি ক'তো তই ৰোহিতৰ এড্ৰেছটো আৰু ফটোটো মোক হোৱাটছআপ কৰি দিবিচোন আৰু বাকী তাৰ মই ব্যৱস্থা লৈছোঁ ইনভেষ্টিগেশ্যন মই চলাই দিম যিকোনো তাৰ ব্যৱস্থা লৈছোঁ ছোৱালীজনীক আনি দিয়ে তই এইটো টেনশ্যন নলবি ছোৱালী তোৰ গাড়ী আহি ঘৰ পাই যাব বাকী মোৰ ঘৰত তই দি দে ঠিক আছে মই এতিয়া যাম হা চাহ তাহ খাব চাহ বেয়া নাখাওঁ এতিয়া মোৰ অলপ বহুত কাম আছে আৰু ফোন কৰিবি হা ঠিক ফোন আছে। কৰিবি কিবা তোৰ পালে মোক ফোন কৰি দিবি আৰু মোৰ তাত যদি কাৰোবাৰ ফোন আহে মই তোক দি দিম নাম্বাৰটো মই দি দিম চবখিনি তই মোক হেল্প কৰিব লাগিব ইনভেষ্টিগেশ্যনটো ঠিক আছে হ'ব যা আৰু তাৰ মই অতি সোনকালে ব্যৱস্থা হয় দে হ'ব ঠিক আছে যা দে ভাই অঁ যাওঁ দে ৰেম্বো য়েছ বছ খতম কৰি দেই বাচ্ছা বছ আমি এটা কাম কৰোঁ নেকি অঁ আমিতো ৰোহিতৰ পৰা পইচা লৈছোঁৱেই হয় এতিয়া যদি আমি ইয়াৰ বাপেকক ফোন কৰি 20 লাখ টকাৰ দাবী দি দিওঁ তেতিয়া কেনে হ'ব মানে আমাৰ পইচাটো দুইফালৰ পৰা আহিব এইফালে 15 লাখ এইফালে 20 লাখ কেনে ৰোহিতটো হ'ব মোৰ বহুত পুৰণি বন্ধু তেওঁৰ লগত গাদ্দাৰ কৰা হয় নেকি মোৰ আকৌ বছ আমি গাদ্দাৰী নকৰা নহয় আমি কেৱল হ'ল পইচাটো ল'ম বাপেকৰ পৰা আৰু মাৰি খতম কৰি দিম কাম খতম গুড আইডিয়া ৰেম্বো গুড আইডিয়া গুড আইডিয়া থেংক ইউ বছ ঐ জি ৰখাচোন ঐ জি ৰোহিতৰ ঘৰটো কোনফালে ন সেইটো ন তাত পাম ন ঐ তই ৰোহিত নে ৰখছো ৰখ এইফালে আছ অঁ মই ৰোহিত কিবা কাম আছিলে মোৰ লগত অঁ মই চি আই ডি অফিচাৰ বিবেক হয় তই সিদিনা হেমন্তক কি দম দিছিলি মইতো একো দম দিয়া নাই তই মিছা কথা ক'ব আহিছ কিয় মাৰিছে এই ৰ তই এতিয়া সঁচা কথা কবি নে নকওঁ হেমন্তৰ ছোৱালী ক'ত আছে ক ক'তো নিয়া নাই হেমন্তৰ ছোৱালী সঁচা কথা ক এতিয়া তই মই একো কৰা নাই সঁচা কথা কবি নে নকওঁ তই মই নিয়া নাই তো হেমন্তৰ ছোৱালী তেতিয়াহ'লে সি মোক কৈছে কি তই দম দিছিল বাৰু সিদিনা তই এইটো কি দেখিছ সঁচা কথা কবি নে নকওঁ মইতো একো কৰা নাই হেমন্তৰ নাই ছোৱালী তই এনেকৈ হ'ব ৰ ক এতিয়া তই এতিয়া সঁচা কথা কবি নে নকওঁ মই সকলো সঁচা কথা ক'ম ছাৰ দে ক কি হ'ল সেইদিনা হেমন্তৰ লগত মোৰ অলপ কাজিয়া লাগিছিলে অঁ মানে আমাৰ দুয়োৰে বিজনেছ পাৰ্টনাৰশ্বিপ আছিল আচ্ছা পাৰ্টনাৰশ্বিপ থাকিলে সি মোক কিবা এটা কামত গাদ্দাৰী কৰিছে আচ্ছা গাদ্দাৰী কৰাৰ কাৰণে মই মোৰ বহুত টকা লছ মোটামুটি আপোনাৰ 80 লাখমান টকা লছ সেইকাৰণে মই বাবু ভাই বুলি এজনক তেওঁৰ ছোৱালীটোক কিডনেপ কৰাৰ কাৰণে চুপাৰি দিছোঁ অঁ বাবু ভাই মানে সেই দনটো এই গুণ্ডাটো যে অঁ তাক দিছ তই তাকে চুপাৰি দিলোঁ। তাৰপিছত তাক 15 লাখ টকাত চুপাৰি দিছোঁ তাৰ ছোৱালীটো থোৱাৰ কাৰণে
মানে সি উঠাইছে ছোৱালী সেই উঠিছে ঠিক আছে তই এতিয়া জেলত বিজনেছ কৰিবি যাও জেলত হাৱা হাবি স্যার মই আপোনাক সকলো সঁচা কথা কৈছে স্যার এতিয়া মই এতিয়া তোক উঠিবলৈ কৈছোঁ নহয় নাই স্যার বাবু ভাইক আপুনি কি কৰে কৰিব মোক স্যার তাকতো মই যি কৰিবলগীয়া কৰিমেই বহুত গতিকে তই তোক কিছুমান প্ৰশ্ন দিব লাগে তই এতিয়া জেলত হাৱা হাবি মইতো ছোৱালীটো তই এনেকৈ নামানা ন কি উঠবি না এইটো মই চাম তই সেইটো ভাবিব নালাগে বিজনেছ এতিয়া জেলত কৰিবি এতিয়া ভৰিত ধৰা নহয় এতিয়া বাইকত উঠ হেমো ইয়েস বস বাচ্চার বাপে ফোন লগা ওকে বস ফোন লগাইছো ওই সরি বাপিরার ফোন নাম্বার তাড়াতাড়ি ক ও 97 হ্যালো মিস্টার হেমন্ত হ্যালো কোন মই ৰেম্বোয়ে কৈছো ৰেম্বো কোন দেবো বাবু ভাই ৰাইট হেণ্ড হয় মই ৰেম্বো এতিয়া তোৰ ছোৱালীক উঠাই দিছে এতিয়া মই যি ক'ম মন জোৰে শুনি যাবি আজি গধূলিৰ আগত যেনে তেনে 20 লাখ টকাৰ যোগাৰ কৰি যদি ছোৱালীক লাগে মই কোৱা টাইম মতে আৰু মই কোৱা ঠাইত 20 লাখ টকা লৈ আহিবি আৰু শুন ফুলতো পুলিচক জনোৱাৰ চেষ্টা নকৰিবি নহ'লে মই মৰমত তোৰ ছোৱালীজনীৰ ডিঙিটো কাটি তোৰ ঘৰৰ সন্মুখত পেলাই থৈ আহিম বে মই কেনেকে বিশ্বাস কৰিম হয় নেকি এতিয়া তোৰ ছোৱালীৰ লগত কথা পাতি ল এই ল ছোৱালী কথা পাত শুনো শুনো এতিয়া গম পালি নে যি কৈছো সোনকালে কৰ আৰু কি যে উল্টা উল্টা কৰিলে ডাইৰেক্ট ছোৱালী খতম মনত ৰাখিবি কোনে মোক দিছিল কি ক'লে সিহঁতে কি কৰিম বুলি ভাবিছা এতিয়া পইচাটো দিব লাগিব তেনেকে ন মাইনা কানা পইচা দিয়া সিহঁতক যিমান লাগে পুলিচত খবৰ দিব মানুহ পইচা নিজে বিবেকত পৰে আৰু এতিয়া আৰু বিবেকক মই ফোন কৰি এইটো কথা ক'ব লাগিব হেল্ল' বিবেক অ হেমন্ত ক মোক কিডনেপাৰে ফোন কৰিছিলে মাত্ৰ আচ্ছা কি ক'লে সিহঁতে পইচাৰ কথা কৈছে অঁ হয় নেকি ময়ো তোৰ ছোৱালীৰ সন্ধান পাই গৈছোঁ ৰ কোনোবা বাবু ভাই নামৰ কিডনেপাৰ এজনে কিডনেপ কৰিছে বোলে অঁ এই ৰোহিতে মোক খুলি দিছে অঁ মই তাতে গৈছোঁ তোৰ ছোৱালীক আনিব গৈছোঁ অঁ টেনশ্যন ল'ব নালাগে আৰু তোক যদি কিডনেপাৰে ফোন কৰে তেতিয়াহ'লে তই ৰিচিভ কৰিবি হা আৰু কথা পাতিবি হয় নেকি ঠিক আছে হ'ব দে অঁ ঠিক আছে তই টেনশ্যন নল'বি ৰেম্বো ইয়েস বস কোনোবা আহিছে নেকি সেইটো শব্দ ওলাইছে শব্দ ওলাইছে হয় ৰাজু চায়াবে দা বাবু ভাই কোন বে তহঁতৰ ছোৱালীজনী উঠাই লৈছ হয় বাবু ভাই কি হবে আমাৰ ইয়াৰ আড্ডাত কিয় আহিছা তোক কি লাগে বে সি লাগে বে তোক আই এম বিবেক ফ্ৰম চিআইডি তহঁতে আমাৰ ছোৱালীজনীক মই নিবলৈ আহিছোঁ CID অফিচাৰ তই চেৰি পিছত হ'ব পাৰ কিন্তু তই ইয়াত অকলে এইটো বহুত ডাঙৰ ভুল কৰিছ এতিয়া এই ল'ৰাটোক খতম কৰি দিয়ে তহঁতে মোক মাৰিবি তহঁতৰ কাৰণে মই অকলে যথেষ্ট গাইজ তাক ধৰ খতম কৰ রেম্বো সাধু বাত মারে তহঁতে হাতত ধৰি মোৰ টাঙি দেখাইছ তহঁতে এবাৰ হাত কৰিছা না তহঁতক মাৰি এ রেম্বো ইয়াক পিছলৈকে লৈ যা ইয়াক ফিনিশ কৰি দিম বে রাজু ঐ যাবে তহঁতে তাক খতম কৰি দে
তোৰ কি হ'ল তই বহ তহঁতৰ দুইটা ক'ৰবাত দেখা যেন লাগিছে ক'ৰবাত লগ পাইছিলো নেকি হয় ছাৰ কলেজত আপুনি আমাতকৈ 2 বছৰ ডাঙৰ আছিল তহঁতে কি পঢ়া শুনা কৰি এইবিলাক কাম কৰিলি ছাৰ ঘৰৰ অভাৱে আমাক এইবোৰ কাম কৰিবলৈ বাধ্য কৰা নাই ছাৰ আমাক মাফ কৰি দিব অভাৱ হ'ল বুলি তহঁতে এইবিলাক কাম কৰিবি নেকি কত কাম আছে তহঁতে যিয়ে নহওক অপৰাধ কৰিছ তহঁতৰ ইয়াৰ কোনো মাফি নাই ইয়াৰ চব আইনে কৰিব হেল্ল' কণ্ট্ৰল ৰুম আই এম CID ইন্সপেক্টৰ বিবেক 34 নম্বৰ কেম্পটো যে আছে তেওঁলোকে আহি যাবচোন আচ্ছা ঠিক আছে তহঁতে কোনো বাচিব নোৱাৰা হেল্ল' হেমন্ত তহঁতৰ মাইনাক পাই গ'লো ঠিক আছে মই লৈ যাই আছোঁ হা অ'কে আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এটা মেছেজ দিব বিচাৰিছোঁ আপোনালোকে হয়তো ভিডিঅ'টো চাই গম পাইছে মানে আজিকালি মানে হ'ল দেখা যায় সমাজত মানে অলপ পইচাৰ কাৰণে সৰু সৰু কিছুমান মানে মানুহৰ লগত খেল খেলা যায় মানে অলপ টকাৰ কাৰণে যাতে কোনো মানুহ কাৰো জীৱনৰ লগত খেল নেখেলে সেইটো আমাৰ অনুৰোধ সকলোৰে আৰু সৰু ল'ৰা ছোৱালীবিলাককো কৈছোঁ মানে অলপ পইচাৰ কাৰণে বেয়া কামত হাত নিদিব বহুতো ভাল কাম আছে সেইবিলাক কৰক কেৱল অলপ চেষ্টা কৰিলে হ'ল বহুতো ভাল কাম পোৱা যাব গতিকে সেইটো ভুল নকৰিব আৰু অভাৱে সদায় স্বভাৱ নষ্ট কৰে অভাৱত কৰিলে ধৈৰ্য ধৰক সেইখিনি কৰক আৰু আমাৰ যে স্মকিংটো কৰা গৈছিল সেইটো কিন্তু কোনো নকৰিব দেই আৰু সেইটো আমাৰ মানে এইটো অৰিজিনেল নহয় সেইটো জাষ্ট ভিডিঅ'টো দেখাবৰ কাৰণে অলপ কৰা হৈছিল সেইটো আপোনালোকে অৰিজিনেল বুলি নাভাবিব আৰু এইবিলাক বহুত বেয়া বস্তু হয় কোনেও নাখাব ফুলতো যাতে কোনো অভাৱ পৰিমাণে বেয়া কামত নধৰে সেইটো আমাৰ সকলোৰে অনুৰোধ আৰু আমাৰ ভিডিঅ'টো বনাওঁতে বহুতো ভুল ভ্ৰান্তি হৈছে আপোনালোকে কমেণ্ট বক্সত জনাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব Bye, friends. বাই বাই লাভ ইউ